নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ দীপ জব চেনেললৈ। মই আকৌ এবাৰ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা নতুন চৰকাৰী চাকৰিৰ খবৰ। এতিয়ালৈকে যদি মোৰ চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ চৰকাৰী চাকৰিৰ খবৰ পাবলৈ। এইবাৰ চাকৰিটো হৈছে ইণ্ডিয়াৰ আৰ্মীৰ তৰফৰ পৰা। ইয়াত 10 পাছসকলে এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ এক্সট্ৰা কোৱালিফিকেশ্যন বা এক্সপিৰিয়েঞ্চ ইয়াত নালাগে। ইয়াত পুৰুষ মহিলা দুয়োটাই এপ্লাই কৰিব পাৰিব আৰু ইয়াত এপ্লিকেশ্যন ফিজ নাই। মই আকৌ এবাৰ কৈছোঁ, এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাবলৈ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো ৰিক্ৰুটমেণ্ট আহিছে ইণ্ডিয়ান আৰ্মীৰ তৰফৰ পৰা। ইয়াত ট্ৰেডমেনৰ পোষ্ট আছে 938টা, জেনেৰেলৰ কাৰণে, PWSৰ কাৰণে 331টা, 624টা, OBCৰ কাৰণে, SCৰ কাৰণে আছে 347টা আৰু STৰ কাৰণে আছে 163টা। মুঠ পোষ্ট আছে 2313টা। আৰু 2 নম্বৰত আছে ফায়াৰমেন, জেনেৰেল কেণ্ডিডেটৰ কাৰণে 237টা, EWSৰ কাৰণে 66টা আৰু OBCৰ কাৰণে 177, SCৰ কাৰণে 98 আৰু STৰ কাৰণে 49। টোটেল পোষ্ট আছে 656 পোষ্ট। আৰু 3 নম্বৰৰ পোষ্টটো আছে JOA, জুনিয়ৰ অফিচ এছিষ্টেণ্ট, URৰ কাৰণে 40টা, EWSৰ কাৰণে 10টা, OBCৰ কাৰণে 27টা, SCৰ কাৰণে 15টা, STৰ কাৰণে 7টা, টোটেল 99 পোষ্ট আছে। এইকেইটা পোষ্টৰ কাৰণে মেট্ৰিক পাছ, হাই ছেকেণ্ডেৰী পাছ সকলোৱে এপ্লাই কৰিব পাৰিব। এইকেইটা পোষ্টত পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব আৰু ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এতিয়া আমি বয়সটো চাই লওঁ। বয়সটো হৈছে 18 বছৰৰ পৰা 25 বছৰ। OBC কেণ্ডিডেটে 3 বছৰ, SC কেণ্ডিডেটে 5 বছৰ আৰু PW জেনেৰেল কেণ্ডিডেটে 10 বছৰ পাব। এজ ৰিলেক্সেশ্যন PWBD জেনেৰেল কেণ্ডিডেটৰ কাৰণে 10 বছৰ, OBC কেণ্ডিডেটৰ কাৰণে 13 বছৰ আৰু SC ST কেণ্ডিডেটৰ কাৰণে 15 বছৰ। ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে বুলি মই আগতে কৈছোঁ, আকৌ এবাৰ কৈছোঁ, ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ইয়াত চিম্পল 10 পাছ কৰা সকলেও এপ্লাই কৰিব পাৰিব। এতিয়া আমি চাই লওঁ এপ্লিকেশ্যন ডেট। অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব 1 ছেপ্টেম্বৰ 2022ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 22 ছেপ্টেম্বৰ 2022। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু মোৰ চেনেলটো শ্বেয়াৰ কৰক।